হেল্ল' গাইছ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে পলম নকৰি আজি ভিডিঅ'লৈ আগবঢ়াব ব'লক। এতিয়া সময় হৈছে 7টা আৰু এতিয়া শুই উঠি মুখ চুখ ধুলোঁ আৰু পানী চানী খাম। এতিয়া মই চাহ খাই আছোঁ এইফালে কাটা বিস্কুটৰ লগত। এতিয়া আপোনাৰ লগত খাওঁ আৰু কিতাপ চিতাপ পঢ়োঁ, তাৰপিছত অলপ পাছত ভাত খোৱা সময়ত আপোনালোকক পাই আছোঁ। 9টাৰ এইফালে যোৱাকালি কুকুৰা মাংসৰ লগত মই ভাত খাই আছোঁ। এইফালে আছোঁ দাইল, এইফালে ভাত খাই আছোঁ মই, খাই উঠি আপোনালোকক লগ পাই আছোঁ। এতিয়া ভাত খাই উঠিলোঁ। আজি হৈছে 6 ছেপ্টেম্বৰ। বহুত দিন ভিডিঅ' দিয়া নাই, সেইকাৰণে আজি ভিডিঅ' এটা দিওঁ বুলি ভাবিলোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে 7 আগষ্টৰ দিনা পাই যাব। আজিৰ দিনটো কি কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। আজি যিহেতু গৰম পৰিছে সেইবাবে ভাবিলোঁ চৰ্বতকে বনাওঁ, আৰু এতিয়া নেমু টেঙা দুটাৰ সৈতে চৰ্বত বনাই খাওঁ। তো এতিয়া নিমখ চেনি দি কুটি দিওঁ। এইফালে গোটা হৈ গ'ল, এতিয়া বাকি দিওঁ আৰু খাব লাগে আৰু। এতিয়া অলপ টেষ্ট কৰি চাওঁ খাই পিনি। বহুত টেষ্টি হৈছে খাবলৈ। তাৰপিছত পাছবেলা মানে বৰশীটো বম, আপোনালোকে চাই থাকক ভিডিঅ'টো, দেখা পাই যাব। এতিয়া আমি ছাগলী মেলিব গৈ আছোঁ, ব'লক। এতিয়া পটাপট যাওঁ ছাগলী মেলি দিয়ে, তাৰপিছত বৰশীটো বাব লাগিব আৰু। মেঘে পূৰা গাজি আছে, বৰষুণ দিব নেকি, বৰষুণ দিয়াৰ সম্ভাৱনা আছে। এতিয়া মাছ পাম নে নেপামেই নে বৰশীটো বালে। এইফালে কঠীয়া ডাঙৰ হৈ গৈছে, লহপহকৈ বাঢ়ি আহি আছে। কেইমাহমানৰ পাছত কাটিবলৈ হ'ব। এতিয়া আমি ছাগলী মেলিম। এইফালে ছাগলী আহি আছে, এইফালে ছাগলী আহি গ'ল। এতিয়া আমাৰ ছাগলী মেলা কাম হৈ গ'ল। এতিয়া আমি ঘৰ মহম। এতিয়া আমি ছাগলী মেলি ঘৰলৈ গৈ আছোঁ। পটাপট বৰশীটো পাব লাগে, মাছ পাম নে নেপাম ঠিকনাই নাই। ব'লক তেতিয়াহ'লে। এতিয়া আমি বৰশী লগাবৰ কাৰণে কেঁচু খান্দিব লাগিব। এতিয়া কেঁচু আমি কেঁচু খান্দি আছোঁ। এখন হাতেই খান্দিছোঁ আৰু উপায় নাই, এখন হাতে কেমেৰা ধৰি আছোঁ। ধৰ এনেকৈ ধৰি থাক, এইফালে এতিয়া ভাইটিয়ে খান্দিব কেঁচু। এইটো জেগাত কেঁচু নাপালোঁ, এতিয়া বেলেগ এটা জেগাত খান্দি আছোঁ। এইফালে ফাইনেলি পাই গ'লোঁ কেঁচু। এতিয়া বৰশীত লগাব লাগে আৰু মাছ পাতিব লাগে। মাছ পাতিব নালাগে, মাছ ধৰিব লাগে এতিয়া পুখুৰীত। এইফালে আমাৰ ৰেডি হৈ গ'ল কেঁচু লগোৱা বৰশীত। এতিয়া ভাইটিয়ে মাছটো বাই আছে। এতিয়া আমি কণীচুকুৰা জ্বলাই পুখুৰীত মাছ বিচাৰি আছোঁ, কাৰণ বহুত মহ আছে ইয়াত, সেইকাৰণে মহে কামুৰিব বুলি ইয়াত মাছ বিচাৰি আছোঁ মই কণীচুকুৰা জ্বলাই। এতিয়া মাছটো লাগিব আৰু অলপ পাছত। এইফালে
পূৰা লগাই দিছোঁ বৰশী আৰু পূৰা ধুনীয়া বতাহ মাৰি আছে ফিৰফিৰীয়া বতাহ এইফালে বেং বেং এই দেখিছেনে বেং নহ'ল সেইটো জেগাত নহ'ল কাৰণে এইটো জেগাতে আমি এতিয়া বৰশীটো পাতি দিছোঁ এতিয়া অলপ আমি আঁতৰি আহিছোঁ যিহেতু মাছে ওচৰত থাকে কথা পাতি থাকিলে মানে মাছে নাখায় বৰশীত নুখুটে বৰশীটো চাবলৈ আহিছিলোঁ এতিয়া মাছে নুখুটিছে এটা মাছ এইফালে পৰিলে দিনত পাছবেলা ইয়াতে বৰশীটো পাতি থৈ যাওঁগৈ এতিয়া আকৌ পিছত নেদেখাওঁ আৰু পিছত মাছ কিমান পালে দেখুৱাম বাৰু আজি বৰশীটো বাই ইমানকেইটা মাছ পালোঁ ইমানকেইটাৰ মাজত মাছৰ লগতে আজিৰ সাঁজটো হ'ব আৰু খোৱা তো এইখিনি আছিল আজিৰ দৃশ্য আজি দিনটো কি কৰিলোঁ সকলো আপোনালোকক দেখুৱালোঁ আজি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম বেলেগ এটা ভিডিঅ'ত বাই বাই